Sister nokoribi sala. Hello. নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন চ্যালেঞ্জ ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছো। ভিডিওটো এনেকুৱা যে আজি আমি কৰিবলৈ লৈ আছো লাড্ডু চ্যালেঞ্জ। হয়, আপোনালোকে চাব পাৰে এনেকুৱা লাড্ডু আছে। এহে ৰহা नहीं जाता, तड़प ही ऐसी है ना। আজি যেটো চ্যালেঞ্জ আছে বন্ধুসকল, একেবাৰে 2020 চ্যালেঞ্জ। 20টা লাড্ডু খাব, 20টা লাড্ডু মই খাম। কিমান খাব পাৰো এই 5 মিনিটৰ ভিতৰত আপোনালোকে এই ভিডিওতে গম পাব। আৰু এই কম্পিটিশনত এই চ্যালেঞ্জত জুনে হাৰিব, যদি মই হাৰো তেনেহলে মই লাগিব নাইটি পিনি পাছন হ'ব লাগিব। আৰু যদি হাৰে তেনেহলে লৰা ড্ৰেছ পিন্ধি পিনে সাইকেল চলাব লাগিব। আৰু যদি মই হাৰো বাসন ধুব লাগিব নেক্সি পিন্ধি, মানে ছোৱালী ড্ৰেছ পিন্ধি। সো ভিডিওটো ভেৰি ইন্টাৰেষ্টিং হ'ব। কোনে জিকিব কোনে নিজিকিব আপোনালোকে এই চ্যালেঞ্জটো শেষলৈকে চাওক। আৰু যদি ভিডিওটো ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, আজিৰ যেটো চ্যালেঞ্জ আছে ষ্টাৰ্ট কৰো তেনেহলে। ৰেডি 1 2 3 গো। ৰৱা নাই। এই টাইমিংটো মিলাব লাগিব না। সব ভিডিওটো স্টার্ট কৰো। আগত কাউন্টডাউনটো স্টার্ট কৰি দিম। 5 মিনিটৰ কাউন্টডাউন কোনে বেছিকে খাব পাৰে আপোনালোকে চেক কৰি থাকিব। 1 2 3 আৰম্ভণিতে পানী পিয়া লাগিছে। এটা সারে অবস্থা টাইট। হারিব মন নাই কিন্তু। ইয়াৰ আগৰবাৰ মই জিকিছিলো পানীত জপিয়ালে। এবাৰ কোনে জিকে চাই লম। লাড্ডুটো বেছি স্পিডত খাব নোৱাৰি। মালপোৱা। এইটো কি লাড্ডু বন্ধুসকল, মানে মালপোৱা লাড্ডু। স্পিড বঢ়াব লাগিব। ই বাচি আছে, সৰু সৰু বাচি আছে নেকি? কেইটা বা খাই পেলালে। খাই আমনিয়ে পালো, মানে একেবাৰে বৰিং লাগি আহে। আজি ছোৱালীজনী বেছি খোৱা যেন লাগিছে দেই। সময় কিমান গল চাই লওঁ। 4 মিনিট 18 ছেকেণ্ড। 5 মিনিট হ'বই আৰু বন্ধুসকল। কোনে বেছি খাইছে চাব লাগিব আৰু এতিয়া। দুইজনে বেছি খাবই নোৱাৰিলো। এটা খাওঁতে মানে বহুত টাইম লাগি যায়। 5 মিনিট কমপ্লিট হলে বন্ধ কৰিব লাগিব। 5 মিনিট হল আৰু ষ্টপ কৰিব লাগিব। মোৰ এইটো লাষ্ট। এতিয়া চাও বন্ধুসকল কোনে কেইটা খালে। টোটেল 20টা আছিলে। হে ভগৱান, মই যাতে জিকি যাও সেইটোৱে প্ৰাৰ্থনা কৰিছো। কাউন্টডাউনটো বন্ধ কৰি দিও। তো এতিয়া কাউন্ট কৰো। আগত প্ৰথমত ইয়াটো কাউন্ট কৰো কিমান খালে। 1 2 3 4 5 6 7 8 9 10 11 মানে আমাৰ ওয়াইফে 20টা লাড্ডু 9টা ফিনিশ কৰিলে আৰু 11টা বাকি থাকিল। এতিয়া মোৰ কেইটা খালো এতিয়া কাউন্ট কৰিব। 1 2 হে ভগৱান 4 5 6 7 8 9 10 11 12 13 14 15 only 5 चीटिंग करता है तू।
चीटिंग 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 करता है तू মই বন্ধুসকল অনলি 5টা কমপ্লিট কৰিব পাৰিলো আজি জিকি গলো ইয়ে আজি জিকি গল এতিয়া পানিশমেন্টটো খাব লাগিব কিন্তু কি কৰা যায় কৰিবই লাগিব নাইটি পিন্ধিবই লাগিব আজি বাসন ধুবই লাগিব এতিয়া পানিশমেন্টটো এনেকুৱা বন্ধুসকল যে মই নাইটি পিন্ধি পিনে বাসন ধুব লাগিব হেনো জলদি যা যোৱাবাৰ পানীত জপিয়াব দিলো যে সেই কাৰণে এতিয়া নৰে হাই বলে বদলা লৈছো মই বদলা সো আজিৰ চ্যালেঞ্জত লাড্ডু চ্যালেঞ্জত উইনাৰ হল মোৰ ওয়াইফ আৰু লুজাৰটো ক'ব লাগিব মই নিজে হলো আৰু উপায় নাই আৰু এতিয়া মই নেক্সি পিন্ধি বাসন ধুব লাগিব আৰু এটা খাইছে পানে পুৰা 10টা ফিনিশ কৰিব আৰু সো পানিশমেন্টটো একসেপ্ট কৰিব লাগিব উপায় নাই চলো 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 দে জলদি উলা কাজল লগা লিপস্টিক লগা সব লগা হ'ব ঠিক হিজিৰা লাগিছে হিজিৰা কি কৰিম আৰু উপায় নাই পানিশমেন্ট খালো আৰু হাৰিব মন নাছিলে কিন্তু খাবই নোৱাৰিলো লাড্ডু যাৰ ফলত এনেকুৱা অৱতাৰ ল'ব লগা হ'ল মোৰ সো ৰাইজ সকল কেনেকুৱা লাগিছে মোৰ এই নতুন লুকটো মাইকি লুকটো কেনেকুৱা লাগিছে জনাব কমেন্ট বক্সত চলো 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 এবাৰ বাসন ধুবি বেছি ষ্টাইল নকৰিবি চলো উপায় নাই আৰু আজি মানে যি কয় ওয়াইফে এইটো মানিব লাগিবই আৰু বাসন ধুবি কাপোৰ ধুবি সব কৰিবি আজি ওয়াইফৰ দিনে আছিলে আৰু মই হাৰি গলো আজি ওয়াইফে যি ক'ব এইটো কৰিব লাগিব এতিয়া মই হাৰিছো সেই কাৰণে পানিশমেন্ট খাইছো যে বাসন ধুব লাগিব এই নতুন লুকত মানে নেক্সট পিন্ধি মই বাসন ধুব লাগিব সো ভিডিওটো এনজয় কৰক আৰু ভাল পালে কমেন্ট বক্সত প্লিজ শেয়াৰ কৰি জনাব ধু 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 পিংটো ভালকে মাৰি ল'ব জানা নাই দেখিছে কি জীৱন ইমান কষ্ট জীৱন মই পোৱা নাই দেই এতিয়া গম পাইছে নহয় মাইকী মানুহৰ কেনেকুৱা আৰু কেতিয়াও চ্যালেঞ্জ নাহাৰো আৰু দেই মই ভালকে ধু মই ধুব জানো নেকি ভালকে ধু কলে চ্যালেঞ্জটো আছিলে অকল নেক্সি পিন্ধি বাসন ধোৱা মই বাসন ধুই দিছো এইটো প্ৰেসাৰ কুকাৰ ধুই দিছো তাৰ পিছত মই নাজানো আৰু দেই ভাত তৰকাৰীও বনাব লাগিব না নহব হৈ গল মোৰ বাসন ধোৱা ইমানখিনি বাসন আছে দেখা নাই সত্য ধু হ'ব ইমান পানিশমেন্ট গেটআপটো মোৰ মান সন্মান সকলো শেষ হৈ গল আৰু খাইছো যেতিয়া কৰিবই লাগিব এটা মানুহে কি ভাবিব মোক যোৱাবাৰ মই হাৰুতে পানীত পেলাইছিলি নহয় পানীত জপিয়াটো কষ্ট নাছিলেতো এইটো বন্ধুসকল হৈ গল বাসন ধুই দিলো মোৰ পানিশমেন্টটো কমপ্লিট হৈ গল আৰু আজিৰ চ্যালেঞ্জটো ইয়াতে শেষ হল যদি ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সপ্তাহ ধু